আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু হাঁহি আছে। মোৰো ভাল, সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেতিয়াহ'লে দেৰি নকৰি মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। 12টা বাজিছে আৰু ৰাতিপুৱা কাম বন কৰি খাই বৈ আজৰি হ'লোঁ। ভাত খোৱা নাই, ৰুটি খালোঁ। খাই বৈ আজৰি হৈ পেলাই ইহঁতে টিভি চাই আছে আৰু ময়ো একণ সময় এনেই বহি আছিলোঁ। ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিম। আৰু কি জানেনে, মানে মোৰ চুলিখিনি আজি অলপ দিনৰ পৰা ইমানেই সৰিছিলে, মানে বহুত সৰে। মূৰ ধুলে সৰি দিয়ে, সুদা পানী দি মূৰটো ধুলেও সৰে আৰু ফণি মানে পাতল ফণিখনহে ব্যৱহাৰ কৰিব পাৰোঁ। যে বেছি ঘন ছাইডৰ ফণিটো মানে মই ব্যৱহাৰ কৰিলেই মানে কি হয়, চুলি বহুত সৰি যায়। আৰু এনেকৈ সৰি থাকিলেতো নহ'ব, ঘৰুৱা উপায় কিবা কিবি সানো যদিও চুলিটো মানে সৰাটো কমা নাছিলে, সৰি আছিলে। সৰি একদম মানে মুঠাটো একেবাৰে নাইকিয়াই হৈ গৈছে। সেইকাৰণে মই মাজতে এটা হোমিঅ'ৰ পৰা চুলি মানে সানিবলৈ চেম্পু আনিছিলোঁ। সানি 2-3বাৰ লগাওঁতে সৰিয়ে আছিলে। তাৰ পিছত যেতিয়া লগাইছিলোঁ লাহে লাহে চুলি সৰাটো কমি গৈছে আৰু এতিয়া এনেকৈ দিলে বাৰু কমকেই সৰে আৰু মূৰ ধুলেতো এডাল দুডাল সৰিবই, তথাপিও বহুত কমিলে। সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। যদি কাৰোবাৰ মোৰ দৰে এনেকুৱা চুলিৰ সমস্যা আছে তেতিয়াহ'লে এবাৰ আনি লগাই চাব পাৰে, মানে ভাল পাব। সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। এইটো চাওক, চেম্পুটো এনেকেই দেখুৱাই দিছোঁ। মানে মই এটা হাতে কেমেৰা ধৰি থাকিব লগা হৈছে, ফোনটো এটা হাতেই দেখুৱাই দিছোঁ। এয়া চাওক, আৰ্নিকা হেয়াৰ স্ক্ৰেব বুলি কয়, হোমিও হয়, হুইজেলৰ হয়। এইটো দেখিছেনে? এনেকৈ ষ্টেণ্ডডাল থাকিলে ভাল, মানে ষ্টেণ্ডডাল আনাই নাইকিয়া, সেইকাৰণে এটা হাতে ধৰি ধৰি ভিডিঅ' কৰিব লগা হৈছে। দিগদাৰো হয় অকণমান আপোনালোকৰ লগত কিবা কিবি দেখুৱাবলৈ। একো নাই বাৰু, অৰ্ডাৰ দিছোঁ, আহি পোৱাই নাইকিয়া, আহি পালে ভাল হ'ব আৰু। এইটো দেখিছেনে? কাৰোবাৰ যদি প্ৰব্লেম আছে কিন্তু এবাৰ আনি চাব, কাৰণ সৰুটোৱে আনিব। মই সৰুটোৱে আনিছিলোঁ আৰু এইটো 100 ৰুপিছেই হয়, কৈ দিছোঁ দামটো। আৰু আনি চাব, হোমিও দোকানত পাব। মানে মোৰ যিহেতু ইমান সৰিছিলে, অকণমান হ'লেও মানে সৰাটো ভাল পাইছোঁ যেতিয়া, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু এতিয়া মই ঘৰৰ ইটো সিটো কাম অকণ আছে, কৰি লওঁ। কৰি পেলাই কাপোৰ অলপ ধুইছিলোঁ ৰাতিপুৱা, সেইখিনি সামৰি সুতৰি আনি পেলাই থৈ লওঁ। আৰু তাৰপিছত ভাত বনাম আৰু ভাতৰ লগত আজি কিবা কিবি কি বনাওঁ মানে অকণ অকণ আপোনালোকক দেখুৱাই দিম। আৰু কি কৰোঁ দিনটো তাকো আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে এইখিনিত এতিয়া এৰিছোঁ, পাছত লগ পাই আছোঁ। এয়া চাওক, ভেদাইলতাৰ পাত দেখিছেনে? এয়া নৰসিংহ। আজি ভেদাইলতা আৰু নৰসিংহৰ জোল বনাম, সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই এতিয়া এই পাতখিনি ভালদৰে ধুই লৈছোঁ। ধুই পেলাই এটা মিক্সি বাতিত এনেকৈ গোটেইখিনি একেলগে গ্ৰাইণ্ড কৰি ল'ম। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি পেলাই এয়া চাওকচোন, জোলটো উলিয়াই লৈছোঁ। আৰু মই জোলটো যে চেকনি এখন দি চেকি, এইখিনি দেখিছেনে? সীতাখিনি মই এনেকৈ চেপি পেলাই দিছোঁ। সীতাখিনি যদি দিয়া হয় তেতিয়াহ'লে মানে ভালেই লাগে, কিন্তু অকণমান তিটিকি নিচিনা লাগে। এনেকৈ যদি চেপি দিয়ে তেতিয়াহ'লে খাবলৈ বেছি ভাল হয়। আৰু মই এটা কেৰাহীত এনেকৈ মাছকেইটা ভাজি লৈছোঁ, কাৰণ ভেদাইলতা মাছৰ সৈতে খাই বেছি ভাল লাগে ন, সেইকাৰণে। আচলতে এইবিলাক সকলোৱে জানেই, কিন্তু মই বেছিভাগ ৰেচিপি দি থাকোঁ ব্লগবিলাকত মোৰ, সেইকাৰণে আজি কি বনাইছোঁ তাকে আপোনালোকৰ লগত অকণমান দেখাই দিলোঁ। আৰু এতিয়া মাছ ভজা কেৰাহীতে আদা আৰু পিঁয়াজ নহৰুৰ পেষ্টটো মই এনেদৰে ভাজি লৈছোঁ। মই পিঁয়াজখিনিও নহৰু আৰু আদাৰ লগত একেলগে গ্ৰাইণ্ড কৰি লৈছিলোঁ। আৰু মই এতিয়া জোখমতে নিমখ হালধি ইয়াত দিছোঁ আৰু অলপ জালুক দিছোঁ। ভেদাইলতা তৰকাৰীত যদি অকণমান জালুক দিয়ে তেতিয়াহ'লে খাবলৈ খুব ভাল হয়। আৰু মই খুব কম তেলত বনাওঁ। আৰু এতিয়া মই এই আলুখিনি বইল কৰি এতিয়া এইখিনি ভালদৰে ইয়াত একেলগে ভাজি লৈছোঁ। এইখিনি ভজা হৈ গৈছে, মই এনেকৈ লৰাই ভাজি ল'লোঁ। আৰু লওঁতে মই ইয়াত তৰকাৰীৰ জোলখিনি মই ইয়াত দি দিছোঁ। এয়া দেখিছেনে? গোটেইখিনি মই দি দিছোঁ। মই প্ৰথমতে গেছটো ল' ফ্লেমত ৰাখি আলুখিনি ভাজি আছিলোঁ আৰু এতিয়া হাই ফ্লেমত অলপ পৰ ঢাকনি মাৰি থৈ দিছোঁ। এয়া চাওক, 20 মিনিটমানৰ পাছত মই উদঙাই চাইছিলোঁ, এয়া উতল আহিল দেখিছেনে? আৰু হৈয়ে গৈছে। মই মিডিয়াম ফ্লেমত বনাই আছিলোঁ আৰু এতিয়াহে মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। আৰু এতিয়া ইয়াত মই মাছ দি দিলোঁ। এনেকৈ বনাই
চাবচোন খুবেই ভাল লাগে খাই পেলাই। আৰু মই এতিয়া অকণ পাছত এয়া চাওক কাঢ়ি দিলোঁ। এয়া মোৰ আজি দুপৰীয়াৰ কাৰণে মাছৰ জোল এনেকৈ ৰেডি হৈ গ'ল। আৰু আজি সৰিয়হৰ পুলি আনিছিলে শাক, মানে এয়া শাক ভাজিলোঁ। শাকৰ ভাজি খাই খুব ভাল লাগে ন। এয়া চাওক দুপৰীয়াৰ মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল। এনেকৈ আজি দুপৰীয়াৰ খালোঁ আৰু আপোনালোকৰ লগতো একেলগে শ্বেয়াৰ কৰিলোঁ। এয়া চাওক আমি অকণমান আবেলি পৰত এয়া ওলাই আহিছিলোঁ। অকণমান খুৰাহঁতৰ ঘৰৰ ফালে ওলাই আহিছোঁ। এয়া আপোনালোকে চাওকচোন গাঁৱৰ পৰিৱেশটো আবেলি ভাল লাগে ন। ওচৰতে হয় খুৰাহঁতৰ ঘৰ, আমাৰ ঘৰতকৈ অকণমান পিছ চাইডে। আৰু আহি পাইছিলোঁ খুৰীয়ে পিঠাগুড়ি খুন্দি আছিলে, সেইকাৰণে মই অকণমান খুৰীৰ লগতে লাগি দিলোঁ। খুৰীয়ে লাগিবলৈ নিদিয়ে, একো নাই, অকণমান ঢেঁকীটো দি চালোঁ আৰু। এয়া খুৰী হয় আমাৰ। খুৰীয়ে কৈছে যে খুৰীক উলিয়াব নালাগে, মই অকণমান দেখুৱাই দিলোঁ। কেতিয়াবা এনেকৈ ভাল লাগে ন, ঢেঁকী চেকি বহুত দিনৰ মূৰত দি। এয়া খুৰীয়ে পিঠাগুড়ি খুন্দি আছিলে খাবলৈ। আৰু এয়া চাওক ঘৰ আহি পালোহি, আৰু ঘৰ পাওঁতে একদম সন্ধিয়া লাগিল। চাওকচোন দেখিছেনে, গোটেই আন্ধাৰ হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ সন্ধিয়া লাগিলেই চাকি দিবলৈ আছে, তুলসী তলত চাকি দিব লাগে। তাৰ আগতেই ভাবিছোঁ ব্লগটো শেষ কৰোঁ আপোনালোকৰ ওচৰত। আৰু সেইকাৰণে যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ।